নমস্কাৰ, আপোনালোক সকলোকে প্ৰিয়ংকাৰ পাকঘৰলৈ স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ, মাছেৰে মাটিমাহৰ দাইল। মাটিমাহৰ দাইল খাবলৈ এনেও ভাল লাগে নহয়নে? কিন্তু এনেদৰে মাছ দি খালে আকৌ এটা নতুন সোৱাদ পোৱা যায়। ইয়াৰ বাবে মই এবাটি মাটিমাহৰ দাইল লৈছোঁ। এইখিনি মই এতিয়া ধুই ল'ম। এতিয়া এইখিনি বইল হ'বলৈ দিম। মই ইয়াত অলপ নিমখ দি দিছোঁ। এতিয়া দালিখিনি বইল হোৱালৈকে মাছখিনি ফ্ৰাই কৰি ল'ম। ইয়াত মই হালধি আৰু সোৱাদ অনুসৰি নিমখ লৈছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ব। এতিয়া কেৰাহীটো গৰম হোৱাত মই ইয়াত মিঠাতেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াত মাছখিনি ফ্ৰাই কৰি ল'ম। ৰেচিপিটো চাই কেনে পায় কমেণ্ট কৰি জনাব। লগতে যদি ভাল পায় লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। এইফালে দালিখিনিও 4টা চিটি দিলোঁ মই। এতিয়া দালিখিনি সিজি গৈছে। এতিয়া মই মছলাৰ বাবে ইয়াত লৈছোঁ এটা পিঁয়াজ, 2টা কেঁচা জলকীয়া, অলপমান পাঁচফোৰণ, নহৰু, আদা আৰু অলপমান জিৰা পাউডাৰ। এতিয়া মই ইয়াত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হোৱাত মই ইয়াত মিঠাতেল দি লৈছোঁ। এতিয়া মই ইয়াত পাঁচফোৰণখিনি দিছোঁ। পাঁচফোৰণখিনি অলপ ফুটাৰ পিছত ইয়াত কেঁচা জলকীয়া 2টা দি দিলোঁ, লগতে পিঁয়াজখিনিও দি দিলোঁ। এতিয়া এইখিনি অলপ ৰঙচুৱা হোৱালৈকে ভাজি ল'ম। এতিয়া মই ইয়াত নহৰুখিনি দি লৈছোঁ। নহৰুখিনি মই বেছিকৈ মিহি কৰা নাই, অলপ গোটা গোটা ৰাখিছোঁ। দালিত এনেকৈ দিলে খাই বেছি ভাল লাগে নহয়নে? এতিয়া মই ইয়াত জিৰা পাউডাৰখিনি লগতে হালধি দি লৈছোঁ। এতিয়া এইখিনি ভালকৈ লৰাই ল'ব। এতিয়া মই ইয়াত দালিখিনি দি দিছোঁ। দালিখিনি উতলি অহাত মই ইয়াত নিমখ দি দিছোঁ। নিমখ মই বেছি দিয়া নাই, কাৰণ মই বইল কৰোঁতেও নিমখ দিছিলোঁ। এতিয়া ইয়াত মাছখিনি ঢালি দিব। মাছখিনি ঢালি দি এনেদৰে অলপ লৰাই ল'ব। তাৰপিছত এইখিনি অলপ উতল আহিব দিব। এতিয়া মই একেবাৰে শেষত মই ইয়াত আদাখিনি দি দিছোঁ। এনেদৰে আদাখিনি শেষত দিলে খাই ভাল লাগে, আদাৰ গোন্ধটো থাকে বাবে। এতিয়া মোৰ ৰেচিপিটো হৈ গ'ল। আপোনালোকে এবাৰ ট্ৰাই কৰিবচোন, খাবলৈ বহুত টেষ্টি লাগে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।